Hi, hello everyone. কি খবৰ সকলোৰে আশা কৰিছো সকলো জাগে ভালে কুশলে আছে স্বাগতম জনাইছো মৰিতা ব্লগছ এটা নতুন ভিডিঅলৈ আৰু আজি মই যাবলৈ ওলাইছো আমাৰ ওচৰতে মঙ্গলবৰীয়া বজাৰ এখন বহে তালৈ আৰু কলেজলৈ যিহেতু মই এবাৰ হাই সেকেন্ডাৰী দিলু দিয়া পাছৰ ৰিজাল্ট পালো সেই কাৰণে সাৰ্টিফিকেটখন আনিবলৈ হেনো মাতিছে আৰু হেতু কাৰণে লগৰজনী ৰাতিপুৱা ফোন কৰিয়ে কৈছে যে হেৰি দিব বুলি আৰু হেতু কাৰণে এতিয়া যাম আৰু কাম বন কৰি আজৰি হৈ মেলি এতিয়া ওলাইছো যাবলৈ বুলি আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক আৰু মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় জনাব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাকি ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক এতিয়া যাওঁ ধুনীয়াকৈ ওলাই মেলি ল'লোঁ আৰু ৰাইজ এই কাপোৰযোৰ যে দেখিছে ইয়াত থকা ফুলখিনি মানে উলেৰে ফ্ৰেমত দি পিনি এনেকৈ গাঠিছে কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব নাপাহৰিব আৰু আজি মই বজাৰলৈ যোৱা মেইন উদ্দেশ্য হৈছে এইটো আৰু মই যেহেতু ঘৰতে মোৰ মাহঁতে এনেকৈ কৰিছিলে এই কাপোৰযোৰত আৰু এযোৰ কৰিছিলে বাৰু সেইযোৰ বায়ে কৰিছিলে আৰু এযোৰ এতিয়া মই এনেকৈ মানে মই যেহেতু ঘৰত এনেই থাকোঁ সেইটো কাৰণে ভাবিলোঁ এনেকৈ ধুনীয়াকৈ বনাম পিছে ইয়াত থোপা একো খোৱাই নাই খুৱাব লাগিব আৰু সেইটো কাৰণে ভাবিছোঁ এতিয়া বজাৰলৈ যাওঁ গৈ পিনি ফ্ৰেম আৰু লগতে ঊল আৰু কেঞ্চি এনেকৈ কিবাকিবি যিখিনি বস্তু প্ৰয়োজন হয় ভাবিছোঁ আনোগৈ আৰু আনি পিনি কালিৰ পৰা ষ্টাৰ্ট কৰিম আৰু কাপোৰ এযোৰ যিহেতু লাগিব 200 টকীয়া এনেকৈ এযোৰ কাপোৰত 200 লৈছে আৰু কাপোৰযোৰৰ কোৱালিটিটো বহুত বেছি ধুনীয়া গৰমত পিন্ধিবৰ কাৰণে ভাবিছোঁ কেইজনমান এনেকৈ নিজে ঘৰত এনেই থকাতকৈ কৰিয়ে লওঁ আৰু সেইটোৱে বাকী এইবিলাক ধুনীয়াকৈ চাই থাকক আৰু কলেজো যিহেতু যাব লাগিব গতিকে কলেজ লগৰজনী আহি আছে লগৰজনীৰ লগতে যামগৈ আৰু বাকী ধুনীয়াকৈ চাই থাকক বজাৰ কৰিবৰ কাৰণে এইফালে লৈ ল'লোঁ পইচা পিছে ইমান বজাৰ নাই অকণমান সৰু সুৰা মোৰ ভাগৰ বজাৰহে আছে মানে মই ক'লোৱে নহয় আপোনালোকক সেইখিনিয়ে আনিব আছে আৰু যিহেতু চাৰ্টিফিকেটখনত বোলে কিবা পইচা ল'ব নাজানো নহয় এতিয়া আকৌ গম পালোঁ লগৰজনীক ফোন কৰি 100 টকা এটা লগতে লৈ লৈছোঁ এইখন হৈছে আমাৰ মই পঢ়া কলেজখন গাইছ এইখন আমাৰ কলেজ আৰু দেই এইটো বাহিৰৰ পৰিৱেশ পৰিস্মিতা হাই বুলি কৈ দে হাই Wow! Bolita. So guys, এতিয়া আমি আহি আছো কলেজৰ পৰা আৰু ভলে কলেজ আয়া আমি সাৰ্টিফিকেট লৈ ল'লো দেখো দে সাৰ্টিফিকেটৰ জিয়া অৱস্থা দেখো আৰু তো বলক এতিয়া বজাৰলৈ যামগে আৰু এয়া আমাৰ বজাৰ পাঁচচালি বজাৰ আমি এতিয়া বজাৰলৈ যাব লাগিব আৰু অকণমান আগত আছে ধূলি বালি খাই গাইছ কি ক'ব আৰু অৱস্থা কাহিল গাইছ গোটেই বস্তু এইবিলাক লৈ মেলি এতিয়া আহি আছোঁ ঘৰলৈ আৰু বজাৰ চজাৰ দেখুৱাই নাথাকিলোঁ যিহেতু গোটেই ধূলি চুলি আৰু ৰ'দ গৰম বহুত পৰিছে সেইটো কাৰণে আৰু লগৰকেইজনী সিহঁতি গ'লগৈ সিহঁতে বহুত বেছি দূৰৰ পৰা আহিছে যিহেতু সেইটো কাৰণে সিহঁতক পঠিয়াই দিলোঁ এতিয়া মই খোজকাঢ়ি আহি আছোঁ গাড়ী পালে মানে যামগৈ এতিয়া আহি আছোঁ ঘৰলৈ বুলি আৰু এইখিনি টমটমত আহিলোঁ এতিয়া বজাৰ চজাৰ চব কৰিলোঁ গাইছ ঘৰ আহি পালোঁ যিহেতু ঘৰ আহি পালোঁ এতিয়া সেইকাৰণে ভাবিছোঁ মই কি আনিলোঁ সকলোখিনি দেখুৱাই আছোঁ এইফালে মই যিহেতু ফেব্ৰিক মানে হেৰি কৰিম ফেব্ৰিকহে আহিছে দেই এইফালে যিহেতু মই ঊল গাঠিম সেইটো কাৰণে এই কাপোৰখিনি আনিছোঁ এই কাপোৰখিনি একদম পূৰা মানে ফিক্স আছে ফিক্সৰ লগতে মানে কাপোৰখিনি মই নিজৰ হেৰিত কাটি ল'ব লাগিব কাটি লোৱাৰ পাছতে মেখেলা আৰু চাদৰ ওলাই পৰিব তাৰপাছতে মই ঊল গাঠিব পাৰিম আৰু এইফালে আছে এইফালে মোৰ চাৰ্টিফিকেটখিনি আছে আৰু চাৰ্টিফিকেটখিনি কলেজৰ পৰা যিহেতু আনিলোঁ বাকীখিনি তাৰপাছত আৰু এইফালে কলগেট এটা আনিবলগীয়া আছিলে আনিলোঁ আৰু এইফালে আনিলোঁ পাণ আৰু পাণ পিছে আমাৰ ঘৰত পিছে খোৱা মানুহ ইমান নাই বাৰু দেই মায়ে খায় আৰু বাকী কোনেও নাখায় তাৰপিছতে মই অকণমান খাওঁ বাৰু এইফালে চাহ খাবলৈ কিবা এটা তাৰপাছতে এইফালে আকৌ ঊলখিনিও আনিলোঁ ঊলখিনিয়ে একদম সৰু হেৰি আনিছোঁ কাপোৰত গাঠিবৰ কাৰণে আৰু এইফালে এপাত কেঞ্চি আৰু ফ্ৰেমটো অনা নহ'ল ফ্ৰেমটো নাপালোঁৱেই সেইটো কাৰণে ফ্ৰেমটো মানুহজনক আনিবৰ কাৰণে কৈছোঁ বাকী এতিয়া বস্তুখিনি আপোনালোকক দেখুৱালোঁ বাকী এতিয়া বস্তুখিনি থৈ দিছোঁ আপোনালোকক এতিয়া মই কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ ভাগৰ লাগিছে অকণমান জিৰাই লওঁ তাৰপাছত ধুনীয়াকৈ লগ পাই আছোঁ যিহেতু বহুত গৰম পৰিছে ৰাইজ সেইটো কাৰণে একদম লৰালৰিকৈ আহিলোঁ আৰু আহি পিনি কাপোৰ চাপোৰ সলাই চাহ তাহ খাই আজৰি হৈছোঁ একদম বহুত বেছি এতিয়া ভাগৰ লাগি আছে মানে আধা ডোখৰ মই গাড়ীত আহিলোঁ আধা ডোখৰ খোজকাঢ়ি আহিলোঁ এতিয়া সেইটো কাৰণে বহুত বেছি ভাগৰ লাগিছে সেইটো কাৰণে অকণমান এতিয়া বহি লৈছোঁ
একদম ক'ব নালাগে কেনেকুৱা ৰ'দ আমাৰ ঘৰত আপোনালোকক দেখুৱাই দিছোঁ আমাৰ ঘৰত মানে গোটেই একদম আৰু ক'ব নালাগে বহুত বেছি দিছে ইয়াত আৰু মই দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা ৰ'দ চাওক চাওক কেনেকুৱা ৰ'দ আকাশখন চাওক কেনেকুৱা ৰ'দ ফালিছে বুলি কৈছে আৰু এই আমাৰ একদম কৈছো নহয় গোটেই চাৰিও চাইডে ৰ'দ 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 কেনেকুৱাকৈ যে থাকিবলগীয়া হৈছে বুলি নিজে চাওক মেঘ কেনেকুৱা আৰু এই আমাৰ ঘৰ এয়া আমাৰ ভাগিন দেন আৰু এটা কথা কৈ দিওঁ আপোনালোকক নলৰাবা কেমেৰাটো নলৰাবা ল'ৰা দেখিলে কথাবিলাক ক'বলৈ বেয়া ধুই থাকা দেই ভাগিনৰ কেমেৰাটো ধৰিবলৈ কৈছোঁ আৰু আপোনালোকক এটা কথা কৈ দিছোঁ মোৰ ভিডিঅ'সমূহ আপোনালোকে ভাল পায়নে বাৰু যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো আৰু ভিডিঅ' আৰু আগৰ ভিডিঅ' এটাত মানে এজনী বোৱাৰীয়ে কমেণ্ট কৰিছিলে যে হেৰি কি কয় তোমাৰ ভিডিঅ'টো মই আহিছোঁ মোৰ ভিডিঅ'বিলাকতো ছাপোৰ্ট কৰিবা তাৰপিছতে মই ক'লোঁ মই ছাবস্ক্ৰাইব কৰিলোঁ দেই তোমাৰ চেনেলটো আৰু এনেকৈ ভাল ভিডিঅ' বনোৱা আগবাঢ়ি যোৱা মোকো ছাপোৰ্ট কৰিবা আৰু তেনেকৈ আৰু বাকী ভিডিঅ'বিলাক চাব আৰু ৰাইজ দেই তাই কমেণ্ট ছেকশ্যনতে তাই কমেণ্ট কৰি থৈ দিছে আপোনালোকে ধুনীয়াকৈ চাব দেই আৰু মই যে ঘৰলৈ যোৱা ভিডিঅ'টো কিয় দিয়া নাছিলোঁ সেইটো থাম্বনেইলখনত লিখাই আছে তাৰ তলতে তাই কমেণ্ট কৰিছিলে গতিকে তাইৰ নামটো হৈছে পূজা চেতিয়া গগৈ 4922 আপোনালোকে তাইকো ছাপোৰ্ট কৰিব সকলোৱে মৰম দিব আৰু তাই মোতকৈ বাৰু ছাবস্ক্ৰাইবাৰ বেছিহে হয় গতিকে তাইকো মৰম দিব মোকো মৰম দিব হ'লেও মই কৈ দিছোঁ আৰু তাই যিহেতু কৈছে ন সেইটো কাৰণে আৰু সকলোৱে মৰম দিব দেই আৰু আপোনালোকক এটা কথা কৈ দিছোঁ মানে আমাৰ ঘৰত বিশেষকৈ নেটৱৰ্কটো একেবাৰে কম পায় আৰু ভিডিঅ'বিলাক নেযায় আপলোড দিওঁতে মানে এটা ডেটা এনেকুৱা হৈ যায়গৈ কেতিয়াবা সেইটো কাৰণে মোৰ ভিডিঅ'বিলাক মই কেতিয়াবা বেছিকৈ শ্বৰ্টে বনাই দিওঁ কাৰণ শ্বৰ্টকৈ দিলে মানে অকণমান ধৰ সোনকালে যায় আৰু বহুত বেছি যদি লং ভিডিঅ' হয় নহয় তেতিয়া মানে নেযায় সেইটো কাৰণে বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থাম্বনেইলৰ মতে ভিডিঅ'টো একেবাৰে নহয় কিন্তু থাম্বনেইলখন এনেই বনাই দিছোঁ আৰু আপোনালোকক আমাৰ ঘৰৰ পৰিয়ালে একো কোৱা নাই আৰু কাৰণ বোৱাৰী হৈ যে এইখিনি কৰিছোঁ সেইটো কাৰণে বহুতখিনিয়ে বুলি কৈছে আৰু সেইটোৱে আৰু বাকী আজিলৈ ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পালে তেনেহ'লে মই আকৌ এবাৰ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেণ্ট কৰি দিব আৰু বাই বাই সকলো ভালে থাকক দেই